চেনেল। তো আজি আপোনালোকক মই গছ ৰোপণ কৰিছোঁ। আজি পৰিৱেশত মানে পৰিৱেশ দিৱস উপলক্ষে মই আজি গছ পুলি ৰোপণ কৰিছোঁ। আপোনালোকক দেখুৱাম গছপুলি কেনেকুৱা লাগে আৰু চশমাটো কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব আপোনালোকে নাপাহৰিব। তো মই এতিয়া আপোনালোকক দেখুৱাম গছপুলি কিমান ৰুইছোঁ, ব'লক। ফাইনেলি মই গছজোপা ক'ত ৰুইছিলোঁ আপোনালোকক মই দেখুৱাম এতিয়া। এইটো চাওক, এয়া চাওক, মই গছপুলি এইবোৰ গোটেই গছৰ পুলি। এইটো জংগলী চিৰিজ নে কি কয় মই নাজানো, কিন্তু এই গছজোপা আপোনালোকক দেখুৱাম। ডাঙৰ এজোপাক দেখুৱাম, সেই গছজোপা কেনেকুৱা, কিমান ডাঙৰ হয়, খৰিৰ কাৰণে ভাল, চবৰ কাৰণে ভাল, আৰু আপোনালোকে মজা আৰু কৰি দেখুৱাই দিছোঁ। এয়া চাই লওক, এই গছজোপা চাঁচি পুলি আপুনি যদি ৰুৱে, ইয়াক বেছি দিন নালাগে। আপুনি 6 দিন ভালকৈ যদি ডাঙৰ কৰে, 6 বা 1-2 বছৰ এনেকুৱা ডাঙৰ হৈ যায়। ইয়াত কিবা এটা বহে বোলে, এইটো বহিলে পইচা পায় ইয়াত, গম পায় নহয়। যোনে যোনে জানে কমেণ্ট কৰি জনাব। গছজোপা দেখিছেনে আপুনি? এই গছজোপা বহুত ডাঙৰ হয়। এই গছজোপা জংগলী চিৰিজ নে কি কয়। এই গছজোপা যদি আপোনালোকে ঘৰত ৰুব পাৰে নহয়, খৰিৰ কাৰণেও বহুত, আৰু কাঠো হ'ব। আপোনালোকৰ দিন হৈ গ'লে কাঠো হ'ব। অকল যে মানুহে গছপুলি খৰিৰ কাৰণে বা আপুনি কাঠৰ কাৰণে ৰোৱা সেইটো কথা নহয়, কিন্তু গছ-গছনি আমাক অক্সিজেন দিয়ে। সেইকাৰণে গছপুলি যদি আপুনি 10টা কাটে, তেতিয়া আপুনি 100 জোপা ৰুৱক। যদি 10 জোপা কাটিছে, আপুনি 100 জোপা ৰুৱক। তেতিয়া আপোনাৰ পৰিৱেশটো ভাল হৈ থাকিব আৰু আপোনাৰ অক্সিজেনটো পাই থাকিব। সেইকাৰণে গছ-গছনি যোন জেগাত থাকে, আপোনালোকে কিতাপত পঢ়ি পাইছে, সেইবোৰ মই বুজাবলৈ দৰকাৰ নাই। তো গছপুলি ৰুৱক। আজি পৰিৱেশ দিৱস দিনাখন মই ৰুইছোঁ, আপোনালোকেও ৰুৱক আৰু ভাল এটা পৰিৱেশ সৃষ্টি কৰক। আৰু আপোনালোকে জানেই এতিয়া লকডাউন চলি আছে। লকডাউনত ক'তো বাহিৰত যাব নোৱাৰে এতিয়া, হ'লেও আৰু এনেই দোকান চোকান যাবলৈ মাস্ক লগাই যাব লাগে। আৰু আপুনি বাইক যদি নিছে, তেতিয়া বাইকত ছিংগুল যাব লাগিব, ডাবুল গ'লে নহ'ব। তো এনেকৈ আৰু চলি আছোঁ। আৰু কেতিয়াবা বজাৰ চজাৰ কৰিবলৈ তেনেকৈ যাবলগীয়া হৈছে। আৰু কি ক'ম, বেছি নকওঁ। আৰু আজি মই কি ক'ম, পৰিৱেশ দিৱস উপলক্ষে মই মানে গছপুলি ৰুলোঁ, ক'লোৱেই আপোনালোকক। ফাইনেলি বহুত দিন ভিডিঅ' দিয়া নাই। আপোনালোকে চাগে ভাবিছে ভিডিঅ' কেলেই অহা নাই, কাৰণ সেই লকডাউন চলি আছে আৰু কি ভিডিঅ' দিম আৰু। সেইকাৰণে ঘৰতে বহি আমনি লাগিছে, ক'তো ফুৰিব পৰা নাই। নুফুৰাকৈ হ'লেও মন গ'ল আজি ভিডিঅ'টো দিবলৈ, সেইকাৰণে দি দিলোঁ। আৰু যি হ'লে হওক, ঘৰত ভিডিঅ'টোৱে দিওঁ, কি কৰোঁ। এতিয়া মোক ভাত খাবলৈ মাতি আছোঁ, মই ভাত খাবলৈ যাওঁ নে কি যাওঁ। তো কি খাওঁ আপোনালোকক অলপ দেখুৱাওঁ নেকি, নেদেখুৱাওঁ নেকি, নেদেখুৱাওঁ। যদি খাব লাগে দেখুৱাওঁ। ফাইনেলি মই এতিয়া আহি বহিলোঁ এয়া ভাত খাবলৈ। তো ভাত আজি কি দিছে, মই চশমাটো খুলি লওঁ। তাৰপিছত ভাত কি দিছে মই আপোনালোকক দেখাম। এয়া ভাত, তাৰপিছত এয়া কি দিছে। ভিডিঅ'টো হাফ আহিছে, মই নাজানো কি হৈছে। কি আছে মই আপোনালোকক দেখুৱাই আছোঁ এতিয়া, চাব পাৰে। মই বেক কেমেৰা কৰি দেখুৱাইছোঁ। বন্ধুসকল চাই লওক, এইটো মোৰ ভাত, এইটো কিবা পকৰি নে কি বনাইছে, ভেন্দি আছে ইয়াৰ ভিতৰত, পটলৰ বোলে কিবা পটল আছে ইয়াৰ ভিতৰত, বেচন সানি পেলাই কিবা বনাইছে। এইটো মাছ, ৰুটি, এইটো মাছ, এইটো পকৰি, এইফালে আছে মাংস, আৰু এইটো ভোট জলকীয়া। জানে এইটো অসমৰ বিখ্যাত বস্তু, এইটো ভোট জলকীয়া। এইটো ভোট জলকীয়া। তাৰপিছত এইটো হৈছে নেমু, আৰু এইটো হৈছে আম আচাৰ। লগত নিমখটো নাই, এইটো নিমখটো লৈ আহিলোঁ মই। এতিয়া নিমখটো দি লৈছোঁ, নিমখটো দিছে। ইয়াত পানী। তো এনেকুৱাই মোৰ খানাটো, এনেকুৱাই এতিয়া চলিব। আপোনালোকক অকণমান দেখুৱাম, তো চাই থাকক ভিডিঅ'টো। খাবলৈ আৰম্ভ। এই ভাত ল'লোঁ, এইটো অথনি দেখুৱাটো, এইটোকে খাই চাওঁ। মজা, বহুত টেষ্টি। তাৰপিছত কি খাওঁ এতিয়া, ৰুটি এটাকে খাওঁ। হ'ব আপোনালোকে এতিয়া পিছত মই আহি আছোঁ, খাই লওঁ ভাত প্ৰথমত। ফাইনেলি মোৰ ভাত খোৱা হৈ গ'ল। এতিয়া মই এফালে যাওঁ নেকি, কৰোঁ চশমাটো লগাই লওঁ। তো বেছি নকওঁ, আজি ইমানটোৱে কয়। আজিলৈকে ঘৰতে থাকিব, চেনিটাইজাৰ কৰিব, হাত ধুব, বাৰে বাৰে হাত ধুই থাকিব। আৰু বেছি নকওঁ, ইয়াকে কয় আজিলৈকে বাই। ৰ'ব, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, কিন্তু হাঁহি নিদিব দেই। বাই।